শ্ৰীৰাচং গীত খুৰা খবৰ ভালনে ঘৰতে আছা আচ্ছা ঠিক আছে মোৰ লাইভ ভিডিঅ' কল লৈ স্বাগতম জনাইছো খুৰা আচ্ছা ধন্যবাদ থাকিল আচ্ছা থেংক ইউ মই ক'ব খোজো মোৰ যিমান ইউটিউব ফ্ৰেণ্ডছ আছে আৰু ফেচবুক ফ্ৰেণ্ড আছে সকলোকে এবাৰ ৰঙালী বিহুৰ শুভেচ্ছা এটা দিবলৈ অনুৰোধ জনালো ৰঙালী বিহুৰ শুভেচ্ছা মই দীপক পাম হিচাপে মানে বহু পুৰণি বছৰৰ পৰা মানে অতি পুৰণি নহয় তাৰ মানে 92ৰ পৰা মই সদায় বিহুৰ লগত জড়িত আচ্ছা আচ্ছা আৰু তাৰ কাৰণে নৱপ্ৰজন্মক শুভেচ্ছা জনালো যে এই বিহু অসমৰ বাপতি সম্পত্তি আচ্ছা থেংক ইউ খুৰা মই আচলতে মনত নাথাকে এইটো কাৰণে লিখি লৈছোঁ আপোনাক মই দুটামান কথা ক'ম তো পঢ়ি শুনাইছোঁ আপুনি অকণমান শুনিব অনাতাঁৰ শিল্পী লগতে 2014 চনত অল আছাম ছাত্ৰ সন্থা প্ৰতিমা পাণ্ডে বৰুৱাৰ পদ্মশ্ৰী বঁটা লাভ কৰিছিল লগতে 1992 চনৰ পৰা ৰাভাসকলৰ সভা সমিতি সমাবেত গীত আগবঢ়োৱা এজন ব্যক্তি আপুনি ৰাভা জাতিৰ কাৰণে কিবা নতুন গীত নতুন কথা চিন্তা চৰ্চা কৰিছে নেকি খুৰা মই ৰাভাৰ কাৰণে সদায় নতুন চিন্তাবিলাক মোৰ সদায় অব্যাহত থাকে আচ্ছা আচ্ছা আৰু যিমান পাৰোঁ মই জাতিটো কিছু আগুৱাই নিয়াৰ এটা পথত মই সদায় অধ্যয়ন কৰি থাকোঁ আচ্ছা 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 তেনেকৈ গীত মাতবিলাকো অধ্যয়ন কৰি থাকোঁ বিভিন্ন দিশবিলাকো মই অধ্যয়ন কৰি থাকোঁ আচ্ছা আচ্ছা থেংক ইউ যিহেতু খুৰা আপুনি অনাতাঁৰ শিল্পী তো আমি প্ৰথমতে আমি গীতকে শুনিব বিচাৰোঁ খুৰা হয় নেকি আচ্ছা গীতটো মই সঁচাকৈ কোন গীতৰ পৰা মই বিশেষকৈ ৰাভা মঞ্চবিলাকত মানে বিশেষ এটা সুনাম পাইছোঁ সেইটোকে মই গাম সৰুকৈ গাম মই সম্পূৰ্ণ গীত ছুটিকৈ হ'লেও যিটো 1990 চনত মই অল আছাম সাংস্কৃতিক সমন্বয় শোভাযাত্ৰাত এই গীত মোৰ যথেষ্ট মঞ্চ দখল আছিল আৰু এই গীতৰ পৰাই মোৰ পৰিচিত ৰাভা সমাজৰ কাৰণে সেই গীতটো সৰুকৈ মই গাই দি আছোঁ মতে আয়া বাবৰং rong manik rangita jasa kungite rong rongi chang chang mon phulaita oh chiti koita oh chiti koita paman chayang বহুত সুন্দৰ বহুত ভাল লাগিছে খুৰা আজি এনেকৈ লাইভত মই ভিডিঅ' কলৰ জৰিয়তে আপোনাৰ গীত শুনিব পাৰি আছোঁ আৰু আশা কৰোঁ এনেকুৱাই যাতে আৰু আগলৈ যায় তো আৰু মই নেক্সট শুনিব বিচাৰোঁ ইয়াৰ লগে লগে ৰাভা গীত খুব জনপ্ৰিয় হৈ পৰিছে এই গীতটো এটা নতুনকৈ যে 4-5 মাহ আগতে যে এটা ৰিলিজ দিলে সেই গানটো শুনিব বিচাৰোঁ এই যে মিৰি ৰাভাই গাইছিল এই গানটো আচলতে এই গীতটো মিৰি মোৰ পৰা সদায় মানে বিচাৰি থাকে ভাল এটা গীত এইটো মই সৰুকৈ গাই দি আছোঁ আচ্ছা আচ্ছা ফাগুনি পুচিয়া অংগীতা আঙি মন ভাবিতা নাঙদগমান মন্দাই যিজনী সামিতা নাঙতিয়া মুনিয়া চাৰায়ে যিজনী সামিতা নাঙতিয়া মুনিয়া চাৰায়ে মুনিয়া চাৰায়ে বঢ়িয়া 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 ঠিক আছে গান শুনি থাকিম আমি আৰু এতিয়া নেক্সট আমি কথা লৈ আহোঁ খুৰা আপোনাৰ অৰিজিনেল ঘৰখন ক'ত আৰু কোনখিনি ঠাইত পৰে আৰু আপোনাৰ ফেমিলি কেইজন আছে ক'ব মোৰ ঘৰ খাৰদাং আমবাৰী বুলি আগতে আমবাৰী নহৈছিল আগতে অৰিজিন খাৰদাঙৰ ভিতৰত আমাৰ গাঁওখনে পুৰণি গাঁও আচ্ছা আচ্ছা মানে ডাঙৰ পাৰা বুলি কৈছিল তাৰ পৰা আহি আহি এতিয়া আমবাৰী হ'ল এতিয়া মই বৰ্তমান আমবাৰীতে আছোঁ নতুন এটা গাঁওখনত তাৰপিছত মোৰ পৰিয়াল বৰ্তমান
5 জন আছে টোটালি মোৰ 6 জন পৰিয়াল এইবাৰে মোৰ এটা ডাঙৰ ছোৱালীটো বিয়া হ'ল এতিয়া বৰ্তমান 5 জন আছে 5 জন ফ্যামিলি আছে আৰু ল'ৰা এটা ছোৱালী দুটা আৰু আমি এই বুঢ়া বুঢ়ী ঠিক আছে আৰু মই জানিব বিচাৰিম কোনখিনি ডিস্ট্ৰিক্টত থাকে ডিস্ট্ৰিক্টটো আমাৰ এতিয়া গোৱালপাৰা ডিস্ট্ৰিক্টে হয় আচ্ছা 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 আপুনিতো এজন মানে ভাষা ক'ব পৰা তো অকণমান মই ৰাভা ভাষাৰ লগত অকণমান মই ক'ব খোজো আছোঁ যদিও মই ভালকৈ নাজানো যদিও তথাপি মই ক'ব বিচাৰোঁ নাৰঙি বিনচিক এলবাম খাৰকাই আৰু সারংকাই বিনচিক কেছে তে রেকর্ড খারজ রেকর্ড তো আমি গান বহুতান চাংজবে কিন্তু কথা চাঁদা অডিও মোটামুটি angkakani gan kada dongcha totally ang mane 11ta na 12ta phagi audio mane gan charungju aro ai gan motamoti khub mane dokolana jangata rapote imajari aro ai gan bigeke jitin deka ba charungata bai ganda khare aro ei bulomoni bigek mane okhomni bitiri mane dokol rasam kai chingra patang mane bulomoni oba ai gano charungju আর মোটামুটি নেমকাই দখল রাবে তার গাইবিজান আর ভবিষ্যতে চাংনিবা যদি গান যদি আংকাটাং নেমকাই তোয়ানে যদি ফামানা যদি আগই রিবিয়া ওকাই গান আঙুনি তাসিনা গতাইনো কিন্তু আই মনোপটো হিসাবে যদি ও ছারুঙো জামা আই মানে কোনো কাইনা গান রাখকাই আই কোনো আপত্তি দংছে আচ্ছা থ্যাংক ইউ বহুত বহুত দেমজো তেবে আঙারলে মাগাথা রিপিট কানি ন আচ্ছা আৰু এতিয়া আমি গান শুনিব বিচাৰো আপোনাৰ বেছিকে ভাল লগা গীত কোনটো বেছি ভাল লাগে আপোনাৰ গীত নিজে লিখা নিজে সুৰ দিওয়া কোনটো বেছি ভাল লাগে তো আমি স্বপ্নকার নিম তাকাই মানে পাতেরিংজে যুগ যুগ পাতেরিংজে যুগ যুগ একে গান আং মানে আমি গাননি ভিতরে আং এটা খুব নিম তাকা আৰু ইসি মানে সি জাতীয় সচেতন দিশ বাগজাতোৱা আচ্ছা 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 আৰু এই গীতটো আমাৰ দাদা জিতেন ডেকাই গাইছিল আচ্ছা আচ্ছা সেই গীতটোৱে মোৰ সবতকে ভাল লাগে নিজক সেইটোকে মই অলপ গাই দিছোঁ আচ্ছা ঠিক আছে পতেৰিং যুগ যুগ সকাই মনি দেশে মঞ্জুদু পিলিং পিচিং Song hadam jasa kungia pani riba kamangina toa deva antara sami jatini kura rasongi bada watering juju sakai muni tesi mojudu tongcha chinga malkai jati ekayo khom hasungi bahabuli doa chinga subra raja dodani Malkai jati ekayo khom hasungi bahabuli doa chinga subra raja dadani tega pinichi dore gabur tega pinichi dore gabur ruk mare khapeta chi chingira songi bara paterin juju sakai muni ese mojudu বহুত সুন্দৰ
খুৰা বহুত বহুত নেমতাজ মানে নেমজ আচ্ছা থ্যাংক ইউ মই আৰু এটা ইন্টাৰেষ্টিং কথা মই আজি সৰুৰ পৰাই মই শুনি অহা তো জানি অহা তো মই আজি এটা কথা ক'বলৈ খোজো খুৰা আগতেতো লোকগীত গাইছিল আৰু কিমানমান চনৰ পৰাই মানে আধুনিক গীত গোৱা হ'ল অকণমান ক'ব খুৰা এইটো আচলতে মই আগতে ৰাভা গীতক ভাল নাপাওঁ আচ্ছা আচ্ছা ৰাভা গীতক ভাল পাব লগা ৰাভা গীত নাই কাৰণে মই ৰাভা গীত নাগাইছিলোঁ আচ্ছা আচ্ছা মোৰ কথা হ'ল এইটো এতিয়া ৰাভা গীতটো মই বাধ্যতামূলক হিচাপে 86ত আচ্ছা আচ্ছা মই 3 মহীয়াতে কৰ্মশালা চৰকাৰীভাৱে কৰ্মশালা এটা অংশ লৈছিলোঁ আচ্ছা আচ্ছা তাতে সেটা হ'ল 86ত এতিয়া 3 মাহৰ কৰ্মশালা পাততে মই তাতে এটা গীত ৰচনা কৰিছিলোঁ আচ্ছা আচ্ছা আৰু তাতে মই গাইছিলোঁ আৰু গোৱাৰ পিছত মোৰ নিজৰ কণ্ঠ মই নিজে শুনি পাইছিলোঁ আচ্ছা আচ্ছা তেতিয়া মই অনুভৱ হ'ল মোৰ ইমান মধুৰ কণ্ঠ মই যদি ভৱিষ্যতে জাতিটো গীতৰ ওপৰত যদি মই আৰম্ভ কৰোঁ তেতিয়া মই নিশ্চয় আগুৱাই যাব পাৰিম আৰু সেইটোৱে মোৰ পচন্দ আৰু 86ৰ পৰাই মই মানে ৰাভা গীতৰ মানে লোকগীতৰ পৰা মই ৰাভা গীতলৈ মানে ফালৰি কাটি আহিলি আৰু আচ্ছা যিয়ে নহওক আজি লোকগীতৰ কথা মই ক'লোঁ আপোনাক তো লোকগীত অকণমান গুণগুণাই দিব নেকি লোকগীতটো আচলতে গোটেই গীত মনত নাই তথাপিও দুই লাইন মান এনে সৰু এটা মানে গাই দি আছোঁ আচ্ছা আচ্ছা ঠিক আছে পাহৰি গ'লো দেই ও হে কি দিয়া পুজি হে ৰঙা চৰণ মুৰাৰী ৰাম ৰাম চৰণ মুৰাৰী পুজিলে হে গুৰু হবে তোৰে কি দিয়া পুজি প্ৰভু হে মানে চৰ্চা নাই গীতো পাহৰি যায় মানে ইমান বয়স হোৱাৰ লগে লগে আৰু বহুত মানে হেৰি হ'ল মানে এক্সপেৰিয়েন্স নাই আৰু গোটাই মানে মানে এইটো বন্ধই হ'ল মানে 86ৰ পৰা লোকগীত বন্ধ হৈছে আচ্ছা আচ্ছা আৰু ইয়াৰ লগত লগে লগে মই আৰু এটা গীত শুনিব গৈছোঁ আপোনাৰ ভাল লগা মানে এনেকুৱা ভাল লগা মানে বাহিৰত যালে এই গানটো যাতে আপোনাক মনত পৰে কোনটো গান বেছি আপোনাৰ নিজে লিখা গান মনত পৰে বাহিৰত গ'লে মনত পৰা গীতটো এতিয়া যেনিবা বিশেষকৈ দখল লৈছোঁ মোৰ হেৰিয়ে সেইটো যিদিন থকা কণ্ঠ দিছিলে গীত যথেষ্ট চালে বহুত সুন্দৰ যেহেতু খুৰা এতিয়া বিহুৰ বতৰ অকণমান মই বিহু গীত শুনিব বিচাৰোঁ খুৰা আপোনাৰ পৰা দুই লাইন মান বিহু গীত এতিয়া মানে বিহু গীতটো মোৰ চৰ্চা নাই তথাপিও মই এটা বিহু খুৰীয়া এনে সৰুকৈ মানে মনত নাই মোৰ আচ্ছা 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 ৰেডিঅ'ত বৰ্ত খুব পাইছিল গীতটো ইমান অপূৰ্ব বেছবোৰৰ যেন লাগি আছে নাচনীও হৰি कुरा চুই দুইলালিকা আজি একোতে নবহে মন ৰম ৰম কৈ তুহি চিগা
বহাগ বলিয়াবা নাচনিও হৰি কৰা জুই তোলালিকা বঢ়িয়া 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 খুৰা বহুত ভাল লাগিছে আজি মই মানে ফাংচনত থকা নিচিনা লাগিছে এনেকুৱা লাগিছে খুৰা আচ্ছা এতিয়াতো আৰু বিহুৰ বতৰ লকডাউন এনেকৈ লকডাউন চলি আছে বহুত কষ্ট হৈছে এইবাৰ ফাংচনতো যাব নাপাই আছে তো এনেকুৱা লাগিছে নেকি যে ফাংচন কৰিব পালে ভাল আছিল বা তেনেকৈ লকডাউনৰ নাইকিয়া হ'লে ভাল আছিল অতি সোনকালে যাতে আমি শিল্পী হিচাপে সেইটো আশা কৰিছিলোঁ কিন্তু সময় আমাক বাধ্যতা কৰালে আচ্ছা আচ্ছা সময়ে এনেকুৱা বাধ্যতা কৰালে যে সঁচাকৈ আমি সৰু কালৰ কথা মনত পেলাই দিলে এই লকডাউনটো অহাৰ পিছত যেতিয়া আমি সৰু আছিলোঁ গাড়ী ঘোঁৰা আমি একোৱে দেখা নাপাইছিলোঁ ঠিক তেনেধৰণে সেই দৃশ্যটো আমি এই মুহূৰ্তত পালোঁ মই খুৰা আৰু জানিব খোজোঁ আপোনাৰ মোটামুটি 13-14টামান কেছেট কৰিলে ক'লে তো কেছেটৰ নামবিলাক একেবাৰে কৈ যাব নেকি কেছেটৰ নাম এতিয়া মই প্ৰথমতে কৰিছিলোঁ জিমেৰাংকাই যায় এইটো সম্পূৰ্ণ লোককাহিনী গীতৰ ওপৰত তাৰপিছত দেৱামণিকীয়া চালে ফাগুনী ৰামপাৰ কিবা কিবা আছিল মানে পাহৰি কৰিছোঁ মানে 11-12টামান কেছেটত মই কণ্ঠ দিছিলোঁ এনেকৈ নিজাকৈ দিছিলোঁ আচ্ছা ঠিক আছে আৰু লকডাউনৰ পিছত তেনেকৈ কিবা ৰেকৰ্ড কৰিব লগা আছে নেকি খুৰা লকডাউনৰ পিছত পৰিকল্পনা আমাৰ আছে এতিয়া এইবুলি আমি যেনেকুৱা লোককাহিনী গীত 5টা গীত আমি এটা কৰিলোঁ তাৰপিছত আকৌ লোককাহিনী গীত এইটো সংৰক্ষণ কৰাৰ কাৰণে আমাৰ এটা প্ৰচেষ্টা আছে যাৰ কাৰণে নল কাৰাদি বজাই এতিয়া ববুৰেঙা মাতটো কি আছিলে গমেনাৰ মাতটো কি আছিলে সেইটো কৰাৰ মোৰ কল্পনা আছে তাৰপিছত আৰু এটা গীত মোৰ আছিল কিন্তু সেইটো গীত হয়তো হৰগোবিন্দ ডেকাৰ কণ্ঠত মানে এইটো আলোচনা আছিল আজিও হোৱা নাই গীতটো এনে ভাল লাগিছে অকণমান গাই দিব এনে সৰু গীত গাই দিছোঁ জামুঙে ৰেংকাই অনাঙ মুনিতি কিৰা কুজনা অঙি নাচিকাই খাপকিনি মাৰুকাই মুনিকিয়ে নুচিকিয়া বহুত ভাল লাগিছে বহুত ভাল লাগিছে স্বাগতম জনাইছোঁ আজি লাইভ কললৈ এনেকৈ ৰিচিভ কৰি কথা পাতিব পাৰোঁ আৰু খুৰা আপোনাক একদম স্পেচিয়েলি মই ধন্যবাদ জনাওঁ আপুনি আজি মোক ইমান লাইভত সময় দিয়াৰ কাৰণে নেক্সট কিবা ক'ব খুৰা আমাৰ যিমান ৰাভা হাছং ৰাইজ আছে আৰু অসমবাসী ৰাইজলৈ নেক্সট শেষত মই মোৰ ফালৰ পৰা এটা আহ্বান আছে ৰাভা ৰাইজৰ কাৰণে যে আমি অতি পুৰণিকলীয়া যদি আমি ডাঙৰ যদি কিবা এটা দোষ কৰিছোঁ আমি সেই দোষবিলাক স্বীকাৰ কৰি পেলাই পুনৰ আমি পূৰ্বৰ ভুলৰ প্ৰতি উত্তৰ যেনেকৈ আমি মই জনাত মোৰ লগত কিছু তথ্য আছে আমাৰ মানুহে বহুতে ভাষা কৈছিল বহুতে ভাষা এৰি দি আজি অন্য ভাষালৈ গ'ল এতিয়া সিহঁতে আকৌ হাবাথুৰি খাই আছে যে আমি ভাষা নাজানো কিন্তু তাহানিত মানে কিমানবা কালত কিন্তু সিহঁতে নিজস্ব ভাষা মানে এৰি দিছিল আৰু সেইবিলাকে এতিয়া মানে ভাষা নজনা হৈ গৈছে তাৰ কাৰণে পূৰ্বৰ ভুলবিলাক আমি যদি স্বীকাৰ কৰোঁ তেতিয়াহ'লে ৰাভা ৰাইজ পুনৰ আমি একতাবদ্ধ হিচাপে নিজৰ ভাষাৰ ওপৰত গুৰুত্ব পেলাই যিকোনো সভা সমিতিত আমি নিজস্ব ভাষাক যদি আমি সদায় যদি আমি বক্তব্য ৰাখোঁ তেতিয়া আমি ক'ব পাৰিম যে এই অসম ৰাজ্যত যে ৰাভাসকলৰ এটা ভাষাৰ যিটো গুণ ভাষাৰ জাতিৰ যিটো গুণ সেইটো সৎ ব্যৱহাৰ আনিব পৰা হোৱাটো ৰাভাসকলৰ কাৰণে খুব অতি শুভ লক্ষণ বুলি মই ক'ব বিচাৰোঁ লাষ্টত অকণমান এটা গীতেৰে আমি সামৰণি মাৰিম সামৰণি মানে মাৰিব লাগিব তো যিহেতু লাইভ চলি আছে তো লাষ্টত এটা গান
শেষত মই বৰ এটা আহ্বান গীত আছে এই গীতটো মই বৰদামল আঞ্চলিক ছাত্ৰ সন্থাৰ জৰিয়তে মানে সূত্ৰাং বুলি এটা অডিঅ' কেছেট কৰা হৈছিলে তাতে মোৰ গোটেই ৰাভা ৰাইজলৈ ভৱিষ্যতৰ কাৰণে মোৰ এটা আহ্বান আছিল আৰু সেই গীতকে মই মুখনি মাৰিম মুংচাৰি বাদৰে গাবোৰ চেন্তে পিঙিয়া जोआ चांगजो भाविना जतिनी बदा चांगजंगो ताकेरा नाओते चिंगिरा सोंगो चिंगिरा सोंगो मुंसाइरी बादोरे गांगो सेंते पिंगिया ধন্যবাদ বহুত বহুত ধন্যবাদ তো খুৰা আজি যিখিনি কথা পাতিলোঁ লাইফত সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ খুৰা